নমস্কাৰ বন্ধুসকল, মই নজৰুল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলবিলাক। তো আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি কথা পাতিম আপোনাৰ মোবাইলৰ পৰা, এণ্ড্ৰইড মোবাইলৰ পৰা জিমেইল একাউণ্ট কেনেদৰে চাইন আউট বা ৰিমুভ কৰিব পৰা যায়। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, জিমেইল একাউণ্টটো ৰিমুভ কৰিবৰ বাবে আপোনালোকৰ পোনপ্ৰথমে ছেটিংছ অপশ্যনলৈ যাব লাগিব। ইয়াতে যায় আপোনালোকে একাউণ্ট বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে তলৰ পিনে দেখা পাব ইউজাৰ এণ্ড একাউণ্ট বুলি এটা অপশ্যন আহিছে, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলৰ পিনে আপোনালোকে আপোনাৰ জিমেইল একাউণ্টটো দেখা পাব। এই জিমেইল একাউণ্টটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে সোঁহাতে ওপৰৰ পিনে দুটা ডট দেখা পাব। এই দুটা ডটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত অপশ্যন এটা আহিব ৰিমুভ একাউণ্ট বুলি, তাত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ ইয়াতে সুধিব আপুনি চব ডিলিট কৰিব বিচাৰে নেকি। ডিলিট কৰিবৰ বাবে আপুনি ৰিমুভ একাউণ্টটো ক্লিক কৰি দিব। আৰু এই ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক সুধিব চিয়ৰ নে নহয়, তাৰপিছত আপুনি অ'কে কৰি দিব। তাৰপিছত আপোনাৰ জিমেইল একাউণ্টটো ৰিমুভ হৈ যাব। যিহেতু মই একাউণ্টটো ৰিমুভ নকৰোঁ, সেয়েহে মই কেঞ্চেল কৰি দিলোঁ। আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। আৰু যদি ভাল লাগিছে মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু এনেধৰণৰ নতুন নতুন কথা জানি থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো আজিলৈকে ইমানেই বন্ধুসকল।